48 49 to কমন আৰু মানে যিবিলাকে সিলনি দৌৰিছে ন কেনে সিলনি ফিল্ডখন ধুনিয়াকে জানে ভৰিখন ভৰিৰ আঙুলিটো লাগি যায় সেইটো ফাউল বুলি বেটছে জুকিছিলে কিন্তু এবাৰ একো নাই ৱেট জুখা নাই বা এনেকা আমাৰ তাত নকনিও চোৱা নাই প্ৰায় গাইজ পুনৰবাৰ সকলোকে নমস্কাৰ জনাইছোঁ আমাৰ ইণ্টাৰভিউ হৈ গ'ল ভালে ভালে ইমান ঠিক হোৱা নাই বাৰু আমি সিলনিৰ ইণ্টাৰভিউটো দিলোঁ 2 নৱেম্বৰ তাৰিখে আমাৰ ইণ্টাৰভিউ আছিলে চ' 2 তাৰিখে কোনে কিমান মাৰ্কছ পালে সেইটো জনাম আৰু আমাৰ ইয়াৰ ফিল্ডত এইবিলাক দৌৰি আছে বাকীবোৰ সেইফালে লং জাম্প মাৰি আছে বাৰু এতিয়া ৰানিং কৰি আছে কিছুমানে খেলৰ পিছত আছে আৰু খেলৰ প্লেন্সৰ হয় আমি ষ্টে হিলছৰ ষ্টে প্লেন্সৰ কেইটা দৌৰি আছে এতিয়া খেলৰ মৰিগাঁও আমি ৱেষ্ট কাৰ্বি আংলঙৰ আৰু চ' গাইজ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব মেডিকেলত কেনেকুৱা কৰিছে এইবিলাক জনাম আৰু ইণ্টাৰভিউ প্ৰচেছটো কেনেকুৱা আছিলে সেইটো জনাবলৈ চেষ্টা কৰিম আৰু চিলনিত অলপ বেলেগকৈ কৰিছে মানে আৰু বেলেগকৈ মানে কি আৰু একেই হয় কিন্তু অলপ নগাঁও বা এনেকুৱা এইবিলাকত যেনেকুৱা কৰিছে নগাঁও পুলিচ ৰিজাৰ্ভ বা এনেকুৱা যেনেকুৱা কৰিছে চিলনি পুলিচ ৰিজাৰ্ভটো অলপ বেলেগকৈ কৰিছে চ' চাই থাকিব ভিডিঅ'টো এয়া বাবুতাহঁতে ৰানিং কৰি আছে আৰু এইফালে এইকেইটা লং জাম্প মাৰিবৰ কাৰণে ৰখি আছে আৰু ৰাতিপুৱা আহিছিলে বহুত কিন্তু গুচি গ'ল আৰু ৰানিং আমাৰ তাত মানে ৰাতিপুৱা আমি ফাৰ্ষ্ট গ্ৰুপত ৰানিং কৰিছোঁ মানে তাত 50জনকৈ দৌৰাইছে আৰু 50জনকৈ দৌৰাৰ পিছত আৰু নেক্সট ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফৰ্থ মানে সেইবিলাকত মানে 60জনকৈ দৌৰাইছে আৰু বাকী ৰানিং চানিং হোৱাৰ পিছত লং জাম্প মাৰাটো আমাৰ তাত এনেকুৱাকৈ কৰিছে মানে খালি বগা চূণ লগাই দিছে চিনটো দুটা লং জাম্প মাৰা দুটা আছে মানে এটা জেগা দুটা আছে এটা গ্ৰুপতে দুটাকৈ কিবা কৰে মানে আৰু লং জাম্প মাৰা ট্ৰেকটো মানে দুটা হয় দুটাকৈ বনাইছে আৰু ইয়াত আধাকৈ মাৰাই ধৰি লওক 30জন যদি পাছ কৰিছে ইয়াত 15জন ইয়াত 15জন এনেকুৱাকৈ এই গ্ৰুপ বি গ্ৰুপ বনাই দিয়ে মানে যিবিলাকে দুটা আছে মানে লং জাম্প মাৰা ট্ৰেকটো ইয়াত এ গ্ৰুপ তাত বি গ্ৰুপকৈ লং জাম্পটো মাৰিব দিয়ে আৰু কিন্তু তাত আমাৰ তাত কাঠ চাৰিকৈ দিয়া নাই কিছুমানৰ টকটা দিছে ন এনেকুৱা কিবা গছকিবৰ কাৰণে যদি তাত গছকি এনেকুৱা লং জাম্প মাৰিব পাৰে কিন্তু আমাৰ তাত এনেকুৱা বনোৱা নাই খালি চূণটো দিছে চূণ বগাকৈ চিন এটা দিছে আৰু চূণ লগাই দিছে সেইটো যদি অলপ মানুহ ক্ৰছ কৰে ন অলপ মানুহ যদি ভৰিৰ আঙুলিটো লাগি যায় সেইটো ফাউল বুলি ধৰা হৈছে মানে তাত মানে অলপ টাচ হ'ব নালাগে আৰু আমাৰ তাত চিলনি য'ত ৰিজাৰ্ভত মানে য'ত ইণ্টাৰভিউটো পাতিছে আৰু তাত সেইটো বেলেগৰ বিষয়ে নাজানো মই নগাঁও বা হওক বা এইফালে ডিব্ৰুগড় য'ত কেনেকুৱা কৰিছে নাজানো আমাৰ তাত মানে এনেকুৱাকৈ কৰিছে চূণটো মানে যিটো লাইনটো দিছে ন চূণটো সেইটো মানে অলপো মানে টাচ কৰিব দিয়া নাই মানে যাৰ অলপমান ভৰি আঙুলি যদি অলপমান যদি টাচ কৰে সেইটো মানে ডিছকুৱালিফাই নহয় ফাউল বুলি ধৰা হৈছে আৰু মানে চ' এনেকুৱা আছিলে আৰু বাকী চিনাপটো চব ঠিকে আছে চিনাপটো ধুনীয়াটো চিনাপ মাৰা সেইটো আমাৰ তাত মানে কাঠটো দিছে আৰু মানে এনেকুৱা ডাঙৰকৈ অলপ কাঠ দিছে সেইটো ধুনীয়া মানে একদম পূৰা নৰ্মেল আৰু কিছুমানে লোহা দিছে আমাৰ তাত মানে কাঠটো দিছে আৰু ইয়ালৈকে মানে আহি যায় মানে এনেকুৱা ধৰি থাকিব পাৰি আৰু পূৰা নৰ্মেল ধুনীয়াকৈ স্মুথ লাগে আৰু চিনাপটো মাৰি মই শ্লিপখন নানিলোঁ কিন্তু ফিল্ডত ৰাতিপুৱাই ওলাই আহিলোঁ ন ফিল্ডখন কিবা শ্লিপখন অনা নহ'ল মই পাইছোঁ লং জাম্প এক্সেলেণ্ট নাহিলে তাৰপিছত ৰানিঙৰ এক্সেলেণ্ট নাহিলে ফিল্ডত যিমান মাৰি আছিলোঁ সেইটো নহ'ল ফিল্ডত এনেকুৱা 12, 10, 15 এনেকুৱা লাগিছিলে কিন্তু তাতকৈ বহুত আৰু চিলনি ফিল্ডখন জানেই প্ৰায়বোৰে যিবিলাকে চিলনিত দৌৰিছে ন সেনে চিলনি ফিল্ডখন ধুনীয়াকৈ জানে কেনেকুৱা আছিলে চিলনি ফিল্ডখন মানে অলপ আপ আছে আৰু নামি যাব লাগে কষ্ট আছে আৰু অলপ সেইটো কাৰণে এনেকুৱা হ'ল ৰানিং অলপ বেয়া হ'ল 13ত সোমাইছোঁ মই 13-3 11.21 পালোঁ আৰু 21 তাৰপিছত লং জাম্পো ইমান ভাল হোৱা নাই লং জাম্প যেনে তেনে 19 পালোঁ আৰু এক্সেলেণ্ট নাহিলে মোৰ ইয়াতো মই মাৰি থাকোঁতে কেতিয়াবা নাহে তাতকৈ আৰু বেয়া হ'ল লং জাম্প এক্সেলেণ্ট নাহিলে এক্সেলেণ্ট আহিব বুলি ভাবিছিলোঁ কিন্তু নহ'ল আৰু তাত পাইছোঁ মই 19.28 পাইছোঁ 19.28 পাইছোঁ আৰু বাকী চিনাপটো ঠিকে আছে চিনাপ এক্সেলেণ্ট মাৰিছোঁ ইউপিত পাইছোঁ মই 30.49 আৰু বাকী চিনাপটো আৰু এক্সেলেণ্ট সেইটো প্লাছ কৰি ল'লে হ'ল কিমান পাইছোঁ আপোনালোকে গমেই পাই যাব আমাৰ চিলনি ফিল্ডখনত এনেকুৱা আছিলে মানে প্ৰথমে ৰাতি আমি যেতিয়া ৰাতি 12টা বজাতে মানে কুপনটো ল'ব লাগে কুপনটো লোৱাৰ পিছত মানে কুপনটো মানে খেলি মেলিকৈ দিয়ে ধৰি লওক কাৰোবাক 1 দিলে কাৰোবাক 5 দিলে কাৰোবাক মানে 50 দি দিলে এনেকুৱা আৰু মোৰ আছিলে 54 আমি ফাৰ্ষ্ট গ্ৰুপতে আছিলোঁ যেহেতু 1ৰ পৰা 50লৈকে আছিলে কিন্তু মোৰ আগত যিবিলাক আছিলে সেইনৰ ডকুমেণ্টছ ঠিক নোহোৱাৰ কাৰণে মই মানে আগত পাই গ'লোঁ মানে ৰানিং কৰিবৰ কাৰণে মই ফাৰ্ষ্ট গ্ৰুপতে পালোঁ প্ৰায় 7টা মানত দৌৰাইছে 7:40 এনেকুৱা মানত দৌৰাইছে আৰু ফাৰ্ষ্ট গ্ৰুপত 50জনকৈ দৌৰাইছে তাৰে ভিতৰতে মানে 18জন ফেল কৰিছে ৰানিঙত আৰু ডিছকুৱালিফাই হৈছে আৰু 32জন মানে ৰখিছে আৰু ৰানিঙত তাৰে ভিতৰত হাইটত 2-3জন মান ৰিজেক্ট কৰিছে হাইটৰ বিষয়ে ক'লোৱে হাইটত মানে 1 ইঞ্চি মানে কম হ'লেও মানে অলপমান কম হ'লেও মানে ৰখাই দিছে আৰু হাইটত আমাৰ গ্ৰুপত মানে 2-3জনকৈ আমি ফাৰ্ষ্ট গ্ৰুপত আছিলোঁ ফাৰ্ষ্ট গ্ৰুপত 2-3জন মানে এনেকুৱা হাইটত ৰিজেক্ট হৈছে আৰু বাকী মেডিকেলত একো প্ৰব্লেম হোৱা নাই মেডিকেলত সব নৰ্মেলে আছে খালি যোৱাবাৰ যেনেকৈ আমি ফৰেষ্টত দিছিলোঁ আৰু এক্সাৰচাইজত দিছিলোঁ তেতিয়া মানে নকনি চকনি চোৱা আছিলে আৰু ৱেট চেট জুখিছিলে কিন্তু এবাৰ একো নাই ৱেট জোখা নাই
বা এনেকুৱা আমাৰ তাত নগ্নিও চোৱা নাই প্ৰায় ছোৱালীখিনি চাইছে বুলিছে যিবিলাকে ছোৱালী আগত হৈ গ'ল ন কিয়নো নগ্নি চগ্নি চাইছে বুলিছে ভৰি চৰি আমাৰ তাত সেইদিনাখন আমি 2 তাৰিখৰ বাকী তাৰিখৰ কথা নাজানো আমি যিহেতু 2 তাৰিখে দিছিলোঁ ন 2 তাৰিখৰ দিনা মানে খালি মেডিকেলত একো নগ্নি চগ্নি একো চোৱা নাই ভৰি চৰি একো চোৱা নাই আৰু বাকী খালি এইটো পঢ়িব দিছে আমাৰ হিন্দী ক খ পঢ়িব দিছে তাৰপিছত আৰু খালি কালাৰ ব্লাইণ্ডো দিছে আৰু 1 2 3 এইবিলাক পঢ়িব দিছে আমাৰ যোনখন ইণ্টাৰভিউ আছিলে সেইদিনাখন ইমান কোনেও ইমান হাই মাৰ্কছ পোৱা নাই আমাৰ সেইদিনাখনতো 1000 মাতিছিলে কেণ্ডিডেট 1000 মাতাৰ ভিতৰত কিন্তু 600 500 500 বা 400 এনেকুৱাই হ'ব 400 500 এনেকুৱাতে হ'ব বহুত কেণ্ডিডেট যোৱা নাই আৰু তাৰ ভিতৰত বহুত ফেইল কৰিছে আমি নৱেম্বৰ 2 তাৰিখে যিটো আমাৰ ইণ্টাৰভিউ আছিলে সেইদিনাখনতো 50 ওপৰত মানে পোৱা অলপ কমে মানে 50 তলত পোৱা বহুত বেছি 48 49টোৱে কমন আৰু মানে সেইদিনাখন আমি যোনটো নৱেম্বৰ 2 তাৰিখে ইণ্টাৰভিউটো দিছিলোঁ সেইদিনাখন 47 48 49 এইখিনিয়ে কমন 50 ওপৰত পোৱা মানে বহুত কমেই হয় মানে 52 51 53 পোৱা মানে 10 জন 5 জন মানে এনেকুৱাই হ'ব চাগে 52 পোৱা আছে বাৰু প্ৰায় কিন্তু 50 তলত পোৱাই বেছি মানে 47 48 49 ইমানে বহুত কমন হয় আৰু কাট অফটো কোনে কিমান যায় এইটো নাজানো যিহেতু মই কেণ্ডিডেট হয় ময়ো নাজানো কাট অফ কিমান যায় মোক কিছুমানে সুধি আছে আৰু কাট অফ কিমান যাব দাদা এনেকুৱা কৰি কিন্তু ময়ো এজন কেণ্ডিডেটে হয় মই ভালকৈ নাজানো ন আৰু নাজানোও মই নাজানোৱে কৈছোঁ মই কাট অফ কিমান যায় সব ডিষ্ট্ৰিক্টত বেলেগ বেলেগ যাব চাগে এছ টি হিলছৰ বেলেগ যাব এছ টি প্লেনছৰ বেলেগ যাব বা এনেকুৱা এছ টি অ' বি চি আৰু জেনেৰেলবিলাকো বেলেগ বেলেগ যাব আৰু কাট অফৰ বিষয়ে মই একোৱেই নাজানো মই জানিব বিচাৰোঁহে মই কাট অফ কিমান যায় যিহেতু মই কেণ্ডিডেট এজন মই ইণ্টাৰভিউ দিছোঁ মোৰ চ' গাইছ আপোনালোকৰ যোনে ভিডিঅ'টো চাই আছে কোনে কিমান মাৰ্কছ পাইছে জনাব নাপাহৰিব তেতিয়া গম পোৱা যায় ন এভাৰেজ কিমান পাইছে নম্বৰ বা মৰিগাঁৱে হওক বা এনেকুৱা কাৰ্বি আংলঙে হওক এইটোৱে আছিলে আৰু যিবিলাকৰ ভাল মাৰ্ক হৈছে সেইখিনি ৰিটেনৰ কাৰণে অলপ ভালকৈ প্ৰেক্টিছ কৰক আৰু ধৰি লওক যিহেতু আমাৰ কাৰ্বি আংলঙত 47ৰ পৰা 49লৈকে পূৰা কমন মানে যিবিলাকে সিমান পাইছে মানে আশা কৰিব পাৰি আৰু ৰিটেনৰ কাৰণে কাট অফটো আহিব বুলি মোৰ মতে আৰু মই ইমান ভালকৈ নাজানো কিন্তু আহিব পাৰে চাগে আৰু সেইটো কাৰণে যিবিলাকে 46 47 48 49 এনেকুৱা পাইছে সিহঁতে মানে ৰিটেনৰ কাৰণে প্ৰেক্টিছ কৰিব পাৰে আৰু পঢ়িব পাৰে আৰু ভালকৈ পঢ়ি থকাটো ভাল আৰু যদি ঘপককৈ আহি যায় ন তেতিয়া আৰু প্ৰব্লেম হ'ব যদি এডমিট অহাৰ পিছতো আৰু ইমান সময় নাপায় 2 সপ্তাহ 3 সপ্তাহমান সময় দিব তাৰপিছত এইখিনিত আৰু গোটেই ছাবজেক্টটো কমপ্লিট কৰিব নোৱাৰি যিহেতু সেইকাৰণে মানে যিবিলাকৰ 47 48 49 মাৰ্কছ আছে সিহঁতে অলপ পঢ়ি থাকিব লাগে এতিয়াও 2 মাহ 3 মাহ সময় পাব চাগে আৰু মই কাৰ্বি আংলঙৰ বন্ধু বান্ধৱীসকলক কৈছোঁ আপোনালোকে কিমান মাৰ্কছ পাইছে জনাব নাপাহৰিব চ' গাইছ ভিডিঅ'টো ইমান আছিলে লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈ বাই বাই